যোৱাটো ব্লগত যে আপোনালোকক কৈছিলোঁ যে আমি এতিয়া ইয়াৰ পৰা ক'বালৈ যাম এতিয়া আমি আহিছোঁ কাপছ এণ্ড কিউ স্পৰ্টছ কেফেলৈ আহিছোঁ আৰু এই কেফেখন আছে 6 মাইলতে লাইটৰ ডিজাইন চাওক না আৰু এয়া চাওক ষ্টাৰ ষ্টাৰ টুইংকেল টুইংকেল লিটিল ষ্টাৰ আৰু এয়া যে চাইকেলৰ চকাৰে পুৰা ডিজাইন এনেকৈ তেওঁলোকে ওপৰৰ এইখিনি এনেকৈ বনাইছে তেওঁলোকে বেসিক্যালি এই কেফেখনৰ থিম হৈছে স্পৰ্টছ থিম আৰু ইয়াত আপোনালোকে খেলো খেলিব পাৰে চাই থাকক আপোনালোকক দেখুৱাই আছো হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল পুনৰবাৰ নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ ইয়াত ফুটবল প্লেয়াৰ সকলৰ এনেকৈ ফটো এনেকৈ তেওঁলোকে থৈ দিছে এয়া মইতো চিনিয়ে নাপাওঁ মই ফুটবল খেল একদম বেয়া পাওঁ মই চিনি নাপাওঁ দেই আপোনালোকে ভাল পায় নে নাপায় যদি পায় আপোনালোকে যদি চিনি পাইছে কমেণ্ট কৰি জনাবচোন আৰু চাওক আমাৰ ইণ্ডিয়াৰ ফ্লেগ জয় হিন্দ ইয়াত আপোনালোকে এনিভাৰ্সাৰী বাৰ্থডে সকলো আপুনি পাতিব পাৰে যোগাযোগ কৰিব পাৰে তেওঁলোকে আমাক জনাইছে আপোনালোকে যদি বিচাৰে ইয়াত বাৰ্থডে পাতিব আহিব পাৰে এতিয়া আমি অলপ অৰ্ডাৰ কৰোঁ ৰ'বক আমি মেনু চাইছোঁ এয়া আমি অৰ্ডাৰ দিছোঁ ক্ৰাঞ্জি ক্ৰিস্পি চিকেন হা গৰম গৰম একদম টেষ্টি আমি এতিয়া খাই আপোনালোকক জনাই আছোঁ কেনেকুৱা হয় দেখাতে ইমান ভাল লাগিছে খাবলৈ কিমান টেষ্টি হ'ব এয়া মই মুখত ভৰালোঁ এয়া চাওক আপোনালোকে এয়া চাওক ক্ৰাঞ্জি ক্ৰিস্পি চিকেন টেষ্টি পুৰা সফ্ট হয় আপোনালোকে যদি আহে এইটো অৰ্ডাৰ কৰিব পাৰে Just push for it. No. মেইন কোৰ্সত আমি অৰ্ডাৰ কৰিছোঁ বাটাৰ চিকেন আৰু ভেজ ফ্ৰাইড ৰাইচ এতিয়া আমি খাওঁ আৰু মই আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে বাটাৰ চিকেন আৰু ফ্ৰাইড ৰাইচ পুৰা টেষ্টি আপোনালোকে আহিলে বাটাৰ চিকেন আৰু ভেজ ফ্ৰাইড ৰাইচ আপুনি অৰ্ডাৰ কৰিব পাৰে এয়া চিকেনখিনি চাওক কিমান সফ্ট হয় পুৰা একেবাৰে টেষ্টি আমি এতিয়া খাওঁ আৰু আপোনালোকে চাই থাকক আপোনালোকে যদি ফুডি হয় খাই ভাল পায় তেনেহ'লে আপুনি ইয়ালৈ আহিব পাৰে আৰু ইয়াৰ টেষ্টি ডিছবোৰ একদম পুৰা ডিছবোৰ মজা ল'ব পাৰে কেফেখনৰ ছাৰ্ভিচো খুব ভাল হয় আমাৰ খুব ভাল লাগিছে আপোনালোকে আহি ইয়াত বেয়া নাপাব যদি আপোনালোকে আহিব বিচাৰিছে তেনেহ'লে আপোনালোকে ইয়ালৈ আহিব পাৰে ইয়াৰ পৰা ওলালোঁ আমি এতিয়া আৰু এতিয়া ইয়াৰ পৰা গৈ আমি একাপ চাহ খাম আমাৰ এইটো নিয়ম সকলো খোৱাৰ পিছত একাপ গৰম চাহ খোৱা আমি চাহ 6 মাইলতে খাইছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু নতুন হৈ যদি ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লগ পাম অন্য এটি ব্লগত ধন্যবাদ